নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোকে চবে ভালে আছেনে? আশা কৰোঁ চবে ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু বহুত দিন ভিডিঅ' বনোৱা নাই, ভাবিলোঁ আজি ভিডিঅ' এটাকে বনাওঁ। আৰু আজি লৈ আহিছোঁ শাকবিধ, চবে চিনি পাই, এই ওচৰৰ পৰা দেখাই দিছোঁ। আৰু জেগাই জেগাই বেলেগ বেলেগ নাম কয়, আৰু আমাৰ ইয়াত চেংমাৰি শাক কয়। আৰু মই শাকবিধৰ ৰেচিপি বনাম, কেনেকৈনো বনাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া শাকখিনি ধুনীয়াকৈ ধুই পেলাই অজৰাই থৈছোঁ, আৰু এই লগত আলু 3টা দিম। এতিয়া ধুনীয়াকৈ মিহি মিহিকৈ কুটিম শাকখিনি। এয়া কাটি পেলাই ৰেডি হৈ গ'ল। এয়া নহৰু দিম, আৰু এয়া জিৰা, শুকান জলকীয়া 2টা দিম। কেৰাহী গৰম হৈ গ'ল, আৰু মিঠাতেল অলপ দি দিছোঁ। আৰু মই জিৰা আৰু জলকীয়া 2টা দি দিছোঁ, শুকান জলকীয়া। নহৰুখিনি দি দিলোঁ, অলপ ভাজিম। ৰঙচুৱা হোৱাৰ পিছত মই শাকখিনি দি দিম। শাকখিনি দি দিওঁ, লৰাই দিছোঁ। আৰু মই নিমখখিনি দি দিছোঁ, আৰু অলপ লৰাই দিছোঁ। আৰু বেছি নিমখ নিদিব, পিছত শুকাই যায় শাকখিনি, একদম কম হৈ যাব। এতিয়া অলপ সময় ঢাকি পেলাই থৈ দিওঁ। গেছটো কমাই দিছোঁ। এবাৰ লৰাই দিওঁ। আৰু আপোনালোকে অকল শাকটো ভাজি বুলিয়ে নহয়, আপোনালোকে বইলো খাব পাৰে। আৰু অকণ বুঢ়াটো আপোনালোকে বৈয়ামত আচাৰ ভৰাই থ'বও পাৰে, আৰু বইলো খাব পাৰে। আৰু বইলো খাই খুব ভাল লাগে, আৰু মাংসৰ লগতো খাব পাৰি শাকটো। আৰু অলপ সময় ঢাকি পেলাই থৈ দিম। এতিয়া এয়া ভাজিখিনি ৰেডি হৈ গ'ল, পূৰা ধোঁৱা ওলাই আছে। আলুখিনিও ধুনীয়াকৈ সিজি গ'ল। আৰু বিলাহীৰ লগত দিব পাৰে, বিলাহী নাই কাৰণে মই বিলাহী দিয়া নাই। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো অলটো দবাই দিব। আৰু যোনে যোনে মোৰ নতুনকৈ ভিডিঅ' চাইছে আপোনালোকেও ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মোৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। আৰু আজিলৈ বাই বাই।